এডুফ্ৰী একাডেমীলৈ সকলোকে স্বাগতম। আজি আমি পঢ়িবলৈ লৈছোঁ একাদশ শ্ৰেণীৰ পাঠ্যপুথিৰ ইংৰাজী পাঠ্যপুথিৰ এটি কবিতাটিৰ নাম এ ফটোগ্ৰাফ। কবিতাটো পোনপটীয়াকৈ আমি আগবাঢ়িছোঁ। দ্য কাৰ্ডবোৰ্ড শ্ব'জ মি হাউ ইট ৱাজ when the two girl cousins went paddling, each one holding one of my mother's hands. And see, the big girl, some 12 years or so, all three stood still to smile through their hair. At the uncle with the camera, a sweet face, my mother's, that was before I was born. And the sea, which appears to have changed less, was the terribly transient fit. Some 20-30 years later, she would laugh at the snapshot. See, Betty and Dolly, she would say, and look how they dressed us for the beach. The sea holiday was her past, mine is her laughter. Both ring with the laboured age of loss. এই পয়েমটোত মূল ভাৱটো তোমালোকে বুজি লোৱা। পয়েমটোত কি কৈছে? দ্য কাৰ্ডবোৰ্ড শ্ব'জ মি হাউ ইট ৱাজ, মানে পয়েটে এখন প্ৰতিচ্ছবি দেখিছে। প্ৰতিচ্ছবিখন মানে সেইখন মানে বান্ধি থোৱা আছে, মানে ছবিখন বান্ধি থৈ পিনি ক'ৰবাত ওলমাই থোৱা আছে। ছবিখন দেখিছে, দেখি কৈছে যে সেই ছবিখনে মোক কি কৰে, মোক মনত পেলাই দিয়ে কি, মই তাত ছবিখনত দেখোঁ যে দুগৰাকী ছোৱালী মানে তিনিগৰাকী ছোৱালী আছে, দুগৰাকী ছোৱালীয়ে মাজত এগৰাকী ছোৱালীক কান্ধত ধৰাকৈ ফটো মাৰি থৈছে। তেওঁলোক কোন আছিলে? কাজিনছ আছিলে। আৰু পেডলিং মানে কি, বেয়াৰ ফুট, মানে খালী ভৰিৰে সিহঁতি পানীৰ কাষত খোজকাঢ়ি আছিলে বা তেনেকুৱা ধৰণৰ কাৰ্য কৰি আছিলে। আৰু সেই সময়ত ফটোখন তোলাৰ সময়ত কি কৰি আছিলে? কান্ধত ধৰাকৈ তিনিগৰাকী ছোৱালী তাত থিয় হৈ আছিলে। ইচ ওৱান হোল্ডিং ওৱান অফ মাই মাদাৰ্ছ হেণ্ডছ, মানে দুইগৰাকীয়ে কি কৰিছে? গোটেই তিনিগৰাকী মানে হাতত ধৰি আছে কৈছে। এণ্ড চি দ্য বিগ গাৰ্ল চাম 12 years, এই ডাঙৰ ছোৱালীজনীৰ কথা কৈছে, মানে মাকৰ কথা কৈছে। তেওঁ কিমান আছিলে? খুব হয়তো 12 বছৰ হৈছে, মানে মাকৰ খুব হয়তো 12 বছৰ হৈছে। তেওঁ মানে হাঁহিছে, মানে সেই ফটোখনত তেওঁ কেনেকৈ আছে? হাঁহি আছে, মানে ফটোখনত উঠিবৰ কাৰণে তেওঁ হাঁহিছে যেতিয়া ফটোখন মাৰিছে। কোনে মাৰিছে? এট দ্য আংকল উইথ দ্য কেমেৰা। ফটোখন কোনে মাৰিছে? দ্য ফটো ৱাজ ক্লিক বাই দ্য আংকল উইথ দ্য কেমেৰা। কেমেৰাৰ সৈতে থকা আংকলজনে ফটোখন মাৰিছিলে। এ চুইট ফেচ, এখন মানে খুব কি বুলি কওঁ আমি, মৰম লগা বুলি কওঁ যে, এক মানে মৰম লগা প্ৰতিচ্ছবি, মানে তেওঁৰ মাকৰ মুখখন একদম মৰম লগা আছিলে। মাই মাদাৰ্ছ, তেওঁ কোন আছিলে? পয়েটৰ মাক আছিলে। ডেট ৱাজ বিফ'ৰ আই ৱাজ বৰ্ণ, 12 বছৰ বয়স, অৰ্থাৎ মাকৰ 12 বছৰ বয়সৰ কথা কৈছে। তেতিয়াতো তেওঁ নিশ্চয়কৈ জন্ম হোৱা নাই, সেইকাৰণে কৈছে বিফ'ৰ আই ৱাজ বৰ্ণ, মানে মা যেতিয়া সৰু আছিলে তেতিয়া সেই কালৰ ফটোখনৰ কথা তেওঁ কৈছে। And the sea, which appears to have changed less, was just terribly transient fit.